চতিয়া সমষ্টিৰ পূব মহাঢল গাঁও পঞ্চায়তৰ সাংগঠনিক সভা সম্পন্ন। ৰাইজে বিজেপিত যোগদান কৰাটো শুভ লক্ষণ বিধায়ক পদ্মা হাজৰিকা। সভাত উপস্থিত মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী। চতিয়া সমষ্টিৰ অন্তৰ্গত পূব মুৰাঢল গাঁও পঞ্চায়ত এলেকাত আজি বৃহস্পতিবাৰে বিজেপি দলৰ এখন বৃহৎ সাংগঠনিক সভা অনুষ্ঠিত হয়। নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত চতিয়া সমষ্টিৰ বিধায়ক পদ্মা হাজৰিকাই বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰাৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী। দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে অনুষ্ঠিত সভাখনিত প্ৰায় ৩০০ৰো অধিক লোকে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। বিধায়কগৰাকীয়ে কয় যে আজি প্ৰায় ৩০০ শতাধিক কংগ্ৰেছ নেতা কৰ্মী সমৰ্থকে বিজেপি দলত যোগদান কৰাটো আমাৰ বাবে শুভ লক্ষণ। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পৰা আৰম্ভ হোৱা বিৰামহীন উন্নয়নৰ ঢৌৱে পূব মুৰাঢল গাঁও পঞ্চায়ত এলেকা বাৰুকৈ স্পৰ্শ কৰিছে। অঞ্চলটোৰ অতি গুৰুত্বপূৰ্ণ পথৰ ৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কাৰ্য দ্ৰুতগতিৰে আগবাঢ়িছে বুলি জানিবলৈ দিয়ে বিধায়ক পদ্মা হাজৰিকাই। সভাত অসম চৰকাৰৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে ভাষণ প্ৰসংগত কয় যে আজিৰ সভাত ৯০% আই মাতৃসকল উপস্থিত আছে, গতিকে মই নাৰী শক্তিক আৰু জাগ্ৰত কৰিব লাগিব বুলি বহু আশাবাদী। অন্ধকাৰ নাশ কৰাৰ কাৰণে এক জ্ঞান বন্ধু, সেয়েহে আমি ঘৰুৱা সেৱা পত্ৰ বা নামঘৰত হওক বন্দিগছ আমাৰ আগতীয়া। সেই বন্দিগছৰ পোহৰত যেনেকৈ আন্ধাৰ দূৰ হয়, তদ্ৰূপ আমাৰ গুৰুজনায়ো আমাৰ অন্ধকাৰ দেশত পৃথিৱীত সকলো শিক্ষা দীক্ষা দি শাস্ত্ৰীয় সন্মত দি বন্দে মাতৰম সুৰলা